এইখনে হৈছে মূল গেটখন। আপোনালোকে দেখিছে এইখনে মূল গেটখন। এইফালে ধুনীয়াকৈ বনাই ৰাখিছে। এইবোৰ দেখিছে ইয়াত লেখিও ৰাখিছে কিছুমান। আপোনালোকে ইয়াত দেখিব পাৰিব ধুনীয়াকৈ আহিব। খুব ধুনীয়া এটা পৰিৱেশ মানে সৃষ্টি হৈছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আৰু আছোঁ মই যোৰহাটৰ শংকৰ সংঘৰ অধিৱেশনলৈ আহিছোঁ। আপোনালোকক সকলোকে ইয়াৰ পৰিৱেশ দেখাম বুলি ভাবিছোঁ। গতিকে আমিও আহিছোঁ আৰু আপোনালোককো দেখাম। গতিকে চাই থাকিব। বৰ্তমান আছোঁ মই পাৰ্কিঙত। ইয়াৰ পাৰ্কিঙৰ পৰাই মই আৰম্ভ কৰিছোঁ। দেখিছে আপোনালোকে ধুনীয়াকৈ সৰুটো মেইন ৰাস্তা, তাৰ পৰা পাৰ্কিং কৰা হৈছে। এফালে দেখিছে ইয়াত সোমাই থৈছোঁ আমাৰ গাড়ীখন, ইয়াতে সোমাইছোঁ। আৰু এইবোৰ দেখিছে মানুহ যথেষ্ট বহুত বেছি মানুহ আছে। আৰু পৰিৱেশটো দেখাম, ময়ো চাম, আমিও চাম আৰু আপোনালোককো দেখাম। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। হৈছে মেইন ৰোড, এইটো দেখিছেনে একেবাৰে মেইন ৰোডটো। ইয়াৰ পৰা আমি এইপিনে পাৰ্কিঙৰ কাৰণে সোমাই লৈ গ'লোঁ। মানুহ ইমান বেছি আৰু মই আপোনালোকক দেখাব নোৱাৰিলোঁ মানে যাওঁতে। দেখিছেনে কিমান মানুহ দেখিছেনে? ইয়াত যথেষ্ট বহুত বেছি মানুহ, ইমান বেছি মানুহ। আমি মানে একদম বাছৰ কাষেদি মানে সৰু সৰু ছাইড এটা আহি আছোঁ মানে। আপোনালোকে দেখিছেনে ইয়াত দেখিছে পৰিৱেশ। এইফালে মেইন ৰাস্তাটো আমি যাবই পৰা নাই, কিন্তু আমি ছাইডেদি কিনাৰ মানে কাষেদিহে আমি আহি আছোঁ। দেখিছেনে আপোনালোকে? এতিয়া আহি পাইছোঁ এইডোখৰ। মই আছোঁ, দেখিছেনে কিমান মানুহ? পাৰ্কিঙৰ পৰা আহি আছোঁ, গাড়ীখন পাৰ্ক কৰি। এতিয়া মেইন গেটখন পাম আৰু এয়া মেইন গেটখন পাইছোঁ আৰু বহুত বেছি মানুহৰ ভিৰ আপোনালোকক দেখাইছোঁৱে। এয়া চাওক কিমান মানুহ। এইখন মূল গেট, ইয়াৰ পৰা দেখিছে সেইখন মূল গেটখন ইয়াত। আৰু ধুনীয়াকৈ আপোনালোকক সম্পূৰ্ণ মানে ক'ত কি আছে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা ৰাখিছোঁ খুব ধুনীয়া হ'ব ভিডিঅ'টো। গতিকে আপোনালোকে চাই থাকিব। মই এইফালে আছোঁ, এইফালে বৰা আছে, এইফালে বৰা আহিছে আৰু এইফালে মানুহৰ পোৱালিও আছে। আমি গোটেইকেইটা একেলগত আহিছোঁ। দেখিছেনে কিমান মানুহ আহি মানে মোৰ গেটতে ভাল লাগি গৈছে। মোৰ গেটখন আছে দেখাইছোঁ। দেখিছে কিমান মানুহ আৰু ইয়াত দেখিছে ধুনীয়াকৈ চবেই নাম গাই আছে একদম ধুনীয়াকৈ। এইখানে কিমান মানে সৰু সৰু কম বয়সীয়া একেবাৰে ভকতসকল দেখিছেনে নাম লৈ আছে কাষে কাষে দুয়ো কাষে। এখন মূল গেটখনৰ কাষতে মানে নাচি আছে। দেখিছেনে ধুনীয়াকৈ নাম লৈ আছে। দেখিছে আৰু এইখনে হৈছে মূল গেটখন। আপোনালোকে দেখিছে এইখনে মূল গেটখন। এইফালে সোমাই যাম এতিয়া আমি। ফটো হৈছে এইপিনে সোমাই আহিছোঁ দেই। কৃষ্ণ একেবাৰে ধুনীয়াকৈ সোমাই আহিছোঁ ভিতৰলৈ। মই এইফালে আছোঁ, দেখিছে আপোনালোকে এয়া মানুহ কিমান চাওক ভিতৰত সোমাই দেখিছে মানুহ। পৰা আহি মূল গেটখনৰ পৰা এয়া এনেকৈ দেখিবলৈ পাৰিব আপোনালোকে। ইয়াত এটা পুখুৰী সদৃশ এটা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে ধুনীয়াকৈ। আৰু দেখিছে এয়া মাজতে এখন নাও বনাইছে ধুনীয়াকৈ, ঘৰ এটা আছে। আৰু এইফালে চাওক ধুনীয়াকৈ ডাঙৰ এজনী মাছো আছে ইয়াত। আৰু মানুহ চাওক মেইন কথা। আৰু এইফালে দেখিছেনে এয়া ডাঙৰ এটা চৰাই আকৃতি বনাই থৈছে ইয়াত ধুনীয়াকৈ। আৰু ধুনীয়াকৈ শুনিছে আপোনালোকে ঘোষা ইয়াত মানে নাম ঘোষা গাই আছে। আপোনালোকে ধুনীয়াকৈ শুনিব পাইছে, ভাল লাগিছে নেকি? আৰু এইখিনি আপোনালোকে আহি দেখিবলৈ পাব ধুনীয়াকৈ দেখিছে এয়া। আৰু ধুনীয়াকৈ আপোনালোকে দেখিবলৈ পাইছে শিবিৰবোৰ এনেকৈ এইফালে আছে। দেখিছে এয়া আপোনালোকে খুব ধুনীয়াকৈ বনাই ৰাখিছে। এইবোৰ দেখিছে ইয়াত লেখিও ৰাখিছে কিছুমান। আপোনালোকে ইয়াত দেখিব পাৰিব ধুনীয়াকৈ আহিব। খুব ধুনীয়া এটা পৰিৱেশ মানে সৃষ্টি হৈছে। আৰু দেখিছে আপোনালোকে শিবিৰবোৰ খুব ধুনীয়াকৈ বনাইছে। বহুত আছে বেছি, আৰু এইফালে আগলৈকে আছে এইফালে মই দেখুৱাই আছোঁ। গতিকে আপোনালোকে চাই থাকিব। পৰম শ্ৰদ্ধাভাজন সংস্কৃতি শাখা সমিতিৰ মুকলি সভাত সভাপতি আসন গ্ৰহণ কৰা শ্ৰীযুত পবিত্ৰ পৰম বৰা বাপ, উদ্বোধক বাপ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আৰু বহুত বেছি আছে শিবিৰ আপোনালোকে দেখাই আছে। শিবিৰ দেখা শেষ কৰিব নোৱাৰোঁ আৰু ইমানেই শিবিৰ বনাই থোৱা আছে আৰু খুব ধুনীয়াকৈ আপোনালোকে দেখিছে। এইবোৰ যদি আপুনি ঘূৰোতে মেলোতে কেনেবাকৈ হেৰাই গৈছে বা আপোনাৰ লগৰবোৰ হেৰাই গৈছে তেতিয়াহ'লে চিন্তা কৰিব নালাগে। ইয়াত দেখিছে আপোনালোকৰ মাইক আছে, মাইকত এনাউন্স কৰিব আপোনালোকে ডাইৰেক্ট আপোনালোকক জেগাত গৈ লগ কৰিব পাৰিব। যদি হেৰাই যায় কোনোবা তেতিয়া চিন্তা কৰিব নালাগে, সেইটো মাইক আছে ধুনীয়াকৈ আপোনালোকে এনাউন্স কৰি আকৌ লগ হ'ব পাৰিব। স্পেচিয়েলি এটা আপোনালোকক শ্বট দেখাবৰ কাৰণে অকণমান ওপৰত উঠাই দিছোঁ, মানে সুবিধা এটা আছে আৰু দেখাইছোঁ। চাওক আপোনালোকে ইয়াৰ পৰা সম্পূৰ্ণ গোটেই চাওক, এইফালৰ পৰা এৰিয়াটো চাওক গোটেইখিনি
দেখিছে ধুনীয়াকৈ দেখিছে সৌফালে আছে মেইন গেট সেইফালৰ পৰা দেখিছে চব দেখুৱাইছে তাৰ পৰা যদি আপুনি চাই একদম মেইন গেটখন সৌ এটাত আছে গম পাইছেনে আপোনালোকে সৌখিনি আছে মেইন গেটখন সেই তাৰ পৰা মেইন গেটখন আহিছে এইফালে এনেকৈ ধুনীয়াকৈ সোমাই আৰু আমি এইফালে সোমাই আহি গ'লোঁ শংকৰ সংঘৰ অধিৱেশনত বিভিন্ন ঠাইত মই গৈছোঁ আমাৰ সৰু কথাহঁতেও মই আহিছোঁ আৰু কিন্তু এই যোৰহাটৰ ইয়াত যি মহমধাত বনাইছে শিবিৰ যিসমূহ মানে শিবিৰ সাজিছে ইয়াৰ নিচিনা আৰু এক্সেলেণ্ট মানে ইয়াৰ নিচিনা ভাল আৰু ক'তো দেখা নাই গতিকে আপোনালোকক সেইকাৰণে বাৰে বাৰে দেখাইছোঁ শিবিৰখিনি চাওক কিমান ধুনীয়াকৈ বনাইছে দেখিছেনে বাৰু আৰু এই শিবিৰটো হৈছে মেইন বস্তু য'ত নেকি বিভিন্ন দূৰ দূৰণিৰ পৰা আহি ইয়াতে ভক্তসকলে ইয়াত থাকে গতিকে এইটো খুব ধুনীয়া এটা পদক্ষেপ লৈছে খুব ধুনীয়াকৈ বনাইছে এয়া হ'লে ক'ব লাগিব লগত শিবিৰবিলাকত বিভিন্ন শাখাৰ পৰা অহা এনেকৈ নামবোৰ লিখি থৈছে এয়া দেখিছে হাজো জিলা শাখা এনেকৈ চব মানে প্ৰত্যেকটো শিবিৰতে মানে এনেকৈ নামবোৰ লিখি থোৱা আছে আপোনালোকে দেখিছে গুৱাহাটী আৰু শিবিৰটো ছুটি নহয় সৰু নহয় বহুত দীঘল ভিতৰত বহুত বেছি মানুহ থাকিব পাৰে দেখিছেনে ধুনীয়াকৈ শিবিৰৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু এয়াই হৈছে যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ইয়াত যিসকলে আহিছে কমেণ্ট এটা কৰি জনাব ভিডিঅ'টোত আৰু যিসকলে অহা নাই এতিয়াও আহিব দুটা দিন আছে কালি আৰু পৰহিলৈ শেষ হ'ব গতিকে আপোনালোকে আহিব পাৰে খুব ধুনীয়াকৈ চাবলৈ এয়া এতিয়া আপোনালোকক দেখাইছোঁ ভোজনালয় য'ত নেকি 10,000 ভক্তপ্ৰাণ ৰাইজে একেলগে মানে আহাৰ গ্ৰহণ কৰিব পাৰিব ইয়াত দেখুৱাইছে আপোনালোকে 10,000জন একেলগে ভক্তপ্ৰাণ ৰাইজে মানে ইয়াতে আহাৰ গ্ৰহণ কৰিব পাৰিব সেয়া দেখুৱাইছে আৰু দেখিছে মানুহ কিমান মানে আপোনালোকে কৈছোঁ নহয় ইয়াৰ পৰা লাইন পাতি গৈ আছে দেই ইয়াৰ পৰা লাইন পাতি গৈ আছে সৌফালে গেট আছে সেইফালৰ পৰা সোমাই আহি পিনে মানে আহাৰ গ্ৰহণ কৰিব পাৰিব ধুনীয়াকৈ ভোজনালয় ইয়াত দেখালোঁ আপোনালোকক বহুত বৃহৎ আকাৰ মানে ডাঙৰকৈ পাতিছে ভোজনালয় ইয়াত দেখিছেনে আমি বাৰু নাখাওঁ আহিলোঁ হ'লোঁ ওচৰত অকণমান চাবলৈ প্ৰায় 200 চৌকা একেলগে জ্বলি 10,000 খাব পৰা মানে সেয়া ব্যৱস্থা কৰিছে আপোনালোকক দেখালোঁ আৰু এতিয়া মূল মঞ্চখন দেখাওঁ আপোনালোকক য'ত নেকি মানে অতিথিসকল আহিলে ইয়াতে অহাকালিলৈ আমাৰ CM আহিব মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব কাইলৈ আপোনালোকে চাব পাৰিব ইয়াত যিসকল আহে কালি চাব পাৰিব ইয়াতে মুকলি সভা হ'ব ইয়াত দেখিছে ধুনীয়াকৈ মই দেখাইছোঁ অকণ পৰিৱেশটো চাব শংকৰদেৱ সংঘৰ আজিও যথেষ্ট মানুহ দেখিছে আপোনালোকে এই বাৰ্ষিক অধিৱেশনত আজি সংস্কৃতি শাখাৰ মুকলি অধিৱেশন এই অধিৱেশনৰ সভাপতিত্ব কৰা তাৰ বাবে সেৱা নিবেদন কৰিলোঁ পিছত সমন্বয় আছে যোৰহাট দেখিছে কিমান ডাঙৰকৈ বনাইছে মানে কেন্দ্ৰীয় যিসকল সেৱা বাহিনী আহিব তেওঁলোকৰ শিবিৰ মানে অলপ মানে বেলেগকৈ বনাইছে কেন্দ্ৰীয় যিসকল মানে সেৱা বাহিনী আহিব তেওঁলোকৰ এইটো শিবিৰ বনাইছে দেখিছে বহুত ডাঙৰকৈ প্ৰায় ইয়াতে মানে 10-15 হাজাৰ মানুহ একেলগত থাকিব পাৰিব ডাঙৰ শিবিৰ বনাইছে দেখিছেনে এইটো আৰু মানুহ চাওক আপোনালোকৰ এতিয়া ফাইনেলি আহি আছোঁ এতিয়া আমি বাণিজ্য যি মেলা পাতিছে ইয়াত মানে আৰু এয়া হৈছে আপোনালোকক দেখুৱাইছোঁ বাণিজ্য মেলাৰ মানে পৰিৱেশ আপোনালোকে চাইছে কিমান মানুহ এবাৰ চাওক আপোনালোকে দেখিছেনে বাণিজ্য মেলা দেখিছে মানুহ চব পিনে মানুহ আৰু মানুহ মানে দোকানত মানুহ বাটত মানুহ গোটেই ভিৰত দেখিছেনে কিমান ভিৰ মানুহ দেখিছেনে আপোনালোকে এয়া এইখন মূল গেটখন সোমাই অহা গেটৰ পৰা চাওক মানুহ কিমান বৰ্তমান আছোঁ আমি এতিয়া বাণিজ্য মেলাত আছোঁ আৰু ইয়াত কিছুমান বস্তুলৈ চাওঁ ইয়াত ঢোল পেঁপা আপুনি ল'ব পাৰে মানে পেঁপা নহয় হেৰি কি আছে টকা আছে ধুনীয়াকৈ এয়া হৈছে বাণিজ্য মেলা ধুনীয়াকৈ পৰিৱেশ আপোনালোক দেখাই আছোঁ সন্ধিয়া আপোনালোকে চাব পাৰে দেখিছে মানুহ যথেষ্ট আছে ইয়াত দেখে আগলৈ চাওক কিমান মানুহ দেখিছেনে বৰা এইটো ল'লে আৰু ডাইৰেক্ট পিন্ধিয়ে ল'লে আমি কিবা গৈ আছোঁ ল'বলৈ চাওঁ আৰু চাই শেষ কৰিব নোৱাৰাকৈ আছে বাণিজ্য মেলা আপোনালোকে চাওক এয়া এইফালে আছে এইফালে লাগিছে বুজিছেনে আৰু এইফালেও আছে একদম চবফালে আপোনালোকে কৈছে নহয় কি লাগে আপোনালোক সম্পূৰ্ণ বস্তু ইয়াত পাই যাব আপোনালোকে আহিলেই হৈছে মুঠতে ধুনীয়া আছে ব্লেজাৰ আপোনালোকে ল'ব পাৰে দেখিছেনে মুগা ৰঙৰ এই বগাও আছে ইয়াত বগা মুগা একদম গামোচাও আছে দেখিছেনে যি লাগে আপোনালোকে চব পাই যাব মুঠতে আহিব লাগে বাণিজ্য মেলাৰ মাজমজিয়াত একদম আপোনালোকে দেখিব পাব চম্বল বিখ্যাত মহৰ ফণি দেখিছেনে মহৰ ৰিঙৰ ফণি মানে একদম ডাইৰেক্ট অৰিজিনেল পাব আপোনালোকে আহি যাব
আৰু এতিয়া ওলাই আহিছোঁ বাণিজ্য মেলাৰ পৰা আপোনালোকে দেখালোঁ আপোনালোকে যিকোনো সামগ্ৰী যদি বিচাৰে আপোনালোকে কাপোৰ কানি আদিৰ পৰা ল'ব পাৰে গতিকে মুঠতে হাতত আপোনালোকে কেছ পইচা লৈ আহিব অনলাইন নহ'ব ইয়াতে কেছ পইচা লৈ আহিব লাগিব আৰু দেখিছে ধুনীয়া এতিয়া একদম মূল গেট পালোহি এতিয়া উভতি ওলাই আহিলোঁ আৰু বাকী কি আছে আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকিব বাণিজ্য মেলাৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি মানুহ চাওক আপোনালোকে এয়া চব পিনে মানুহ এতিয়া আমি আহিছোঁ পতাকা বেদীলৈ ধুনীয়াকৈ আৰু গেটখন চাওক ধুনীয়াকৈ বনাইছে অলপ ইউনিককৈ মানে দেখিবলৈ ভাল লগাকৈ বনাইছে আৰু এইফালে আছে পতাকা বেদী মই দেখাবলৈ আমি সোমাই আহিছোঁ বৰা সোমাই গ'লে মই এইফালে আহি আছোঁ পতাকা বেদীটো মানুহ যথেষ্ট আছে ইয়াত দেখিছেনে আৰু অহা কালিলৈ ইয়াত ধুনীয়াকৈ পতাকা উত্তোলন কৰাব আপোনালোকে চাব ধুনীয়াকৈ যিসকল থাকে আজিৰ পৰা আমি যামগৈ আজি নাথাকোঁ ৰাতিয়ে যামগৈ কালি যিসকল থাকে আমাৰ সমাজত গুৰুজনাৰী কৃষ্টি সংস্কৃতি ৰূপত চৰ্চাৰ আৰু মূল গেটত এতিয়া ওলাই আহিছোঁ আমি মানুহ এবাৰ চাব নেকি আপোনালোকে কিমান চাওক গতিকে যিসকল অহা নাই আপোনালোকে আহিব আৰু দুদিন বাকী আছে এতিয়াও যিসকল আহিছে কমেণ্ট এটা কৰি জনাব মই আহিছিলোঁ ইয়াত দেখিছে মেইন ৰাস্তাত পাইছোঁ গাড়ী আনিব যাব লাগিব যিহেতু আমাৰ দেখিছেনে মেইন ৰাস্তাৰ পৰা ভিৰ দেখিছেনে কিমান মানুহ আৰু ইয়াৰ পৰা অকণমান দেখা দিছোঁ আপোনালোকে চাওক সৌ অধিৱেশনস্থলী আমি গৈছোঁ এতিয়া গাড়ীখন আনিবলৈ মানে পাৰ্কিঙৰ পৰা পাৰ্কিংটো এবাৰ চাব নেকি আপোনালোকে ইয়াৰ পৰা ৰাস্তাৰ পৰা অকণ পাৰ্কিংটো দেখাই দিছোঁ আপোনালোকক ৰ'ব এইপিনে চাওক পাৰ্কিং গাড়ীবোৰ দেখিছে কিমান দেখিছে কিমান মানুহ মানে যাবই পৰা নাই আগবাঢ়ি গাড়ীখন অকণ ভিতৰত আছেগৈ আৰু আমি যাওঁ গাড়ীখন লওঁ আৰু ডাইৰেক্ট গুচি যাম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে সমাপ্ত কৰিছোঁ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ